গেছটো জ্বলাই লৈ আগতে তেল থকা কেৰাহীটো মই পাতি দিলোঁ। তাৰ ওপৰতে পিঁয়াজ এটা সৰুকৈ কাটি দি দিলোঁ আৰু তাৰ অলপ সিজাৰ পিছতে মই জলকীয়া এটা দিলোঁ। জলকীয়াটো আৰু পিঁয়াজটো দি কিনি মেলি অলপ সিজাৰ পিছতেই মই বিলাহী এটা সৰুকৈ কাটি তাত দি বিলাহীখিনি সিজালৈকে লৰাই ৰাখিলোঁ। বিলাহীখিনি সিজাৰ পিছত হালধি অলপ দিলোঁ, সোৱাদ অনুযায়ী নিমখ অলপ দিলোঁ। এতিয়া আৰু মই লৰাই দিম। বিলাহীখিনি অলপ সিজালৈকে মই এতিয়া ভাজি থাকিম। এয়া বনাইছোঁ ঢেকীয়া, বিলাহী, মাছ, আলু, সৰু আলু দি টেঙা দি বইল। বিলাহীখিনি সিজাৰ পিছত এতিয়া মই তাৰ ওপৰতে আমৰলি টোপ অলপ দি দিছোঁ। আমৰলি টোপ আপোনালোকে চিনি পায় নে নেপায় জানো। বহুতে চিনি নাপায় আৰু বহুতে পায়। কিছুমানে খায় আৰু কিছুমানে নাখায়। আমি কিন্তু খাই বহুত ভাল পাওঁ। এতিয়া চ'ত মাহত এয়া প্ৰথম খাইছোঁ। এতিয়া ইয়াৰ ওপৰতে মই এটা কণী ভাঙি দিলোঁ। এতিয়া কণীটো ভাঙি ইয়াক তলপ কৰি আৰু অলপ দি ভাজি পৰিৱেশন কৰিম। এয়া মোৰ কণী সিজিল, যেতিয়া আমৰলিটোপো সিজিল আৰু ইয়াৰ ওপৰত দিবলৈ মোৰ এতিয়া ধনিয়া পাত নাই। সেইবাবে মই এতিয়া এইদৰে পৰিৱেশন কৰিম। এতিয়া মই গেছটো অফ কৰি নমাই ৰাখিম। ধন্যবাদ। আমৰলি টোপত যেতিয়া এই ডাঙৰ ডাঙৰ এনেকৈ ওলায়, এইকেইজনীক চাকচন বুলি কয়। পাখি গজি সিহঁতে উৰি যায়, চাকচন।